হে গাইজ, তো আজি আমাৰ গ্ৰেড 3 যিটো পোষ্ট আছিল সেই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ তাৰে গ্ৰেড 3 ৰিজাল্ট ওলাইছে। তো নিজৰ মোবাইলতে আমি কেনেকৈ চাব পাৰিম আজিৰ ভিডিঅ'টোত সেইটোৱে আমি দেখিম। তো আপোনালোকে যিকোনো ব্ৰাউজাৰ ইউজ কৰিব পাৰে, য'ত আপোনালোকে সেৱা অনলাইন বুলি সাৰ্চ কৰি দিব। অনলাইন বুলি সাৰ্চ কৰি দিব আৰু যিটো প্ৰথমখন ৱেবছাইট আহিব তাতে আপুনি ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাব যে পেপাৰ যিটো আমাৰ গ্ৰেড 3 এক্সাম হৈছিল তাৰ কাৰণে পেপাৰ বহুত কেইটা চাব পাৰিব, য'ত ইয়াৰ কাৰণে যিটো পেপাৰ গ্ৰেড 3 আছে ইয়াতে চাব যে গ্ৰেড 3 কাৰণে যিটো পেপাৰ আছিল যে পেপাৰ 3, পেপাৰ 4 আৰু পেপাৰ 5, য'ত গ্ৰেড 3 আছিল আপোনালোকৰ পেপাৰ 3 আছিল মানে হায়াৰ ছেকেণ্ডাৰী সমতুল্য যিবিলাক আছিল, আৰু পেপাৰ 4 আছিল যিটো ডিগ্ৰী বেচেলৰ ডিগ্ৰী আছিল তাৰ লগত যিটো ডিপ্ল'মা যোনসকলে দিছিল, আৰু যিটো পেপাৰ 5 আছিল তাতে আপোনালোকৰ ড্ৰাইভাৰৰ পোষ্টকেইটা আছিল। তো আমাৰ যিসকলে আছে যে HSLC তো আমাৰ যিসকলে হায়াৰ ছেকেণ্ডাৰী লেভেলত দিছে তেওঁলোকে পেপাৰ 3 আৰু যিটো পেপাৰ 4 আছে বেচেলৰ ডিগ্ৰী আৰু পেপাৰ 5 আছে ড্ৰাইভাৰবিলাকে। তো আমি প্ৰথমতে কৰিলোঁ যে প্ৰথম লিংকটোতে ক্লিক কৰিলোঁ। টাইম লাগি আছে, সকলোৱে এতিয়াই চাই আছে না। তো ইয়াতে আপোনালোকে যিটো প্ৰথমটোত চোৱা যে এপ্লিকেশ্যন আইডি, ইয়াতে এপ্লিকেশ্যন আইডি আৰু ইয়াতে পাছপোৰ্ট। তো মই মোৰ নিজৰ এপ্লিকেশ্যন আইডি আৰু পাছপোৰ্টটো দি আছোঁ। তো মোৰ লগৰে একজনৰ ৰিজাল্ট চাব দিছে, মই সেইটোৱে দেখুৱাই আছোঁ। এইখিনি মই ব্লাৰ কৰি দি আছোঁ। এতিয়া লগইনত ক্লিক কৰি দিলোঁ। তাৰপিছত সকলোৱে একবাৰে চাই আছে, সেইকাৰণে হয়তো ইয়াতে চাওক যে ইয়াতে লিখা আছে নট কোৱালিফাইড বুলি, মানে কোৱালিফাইড হোৱা নাই। এনেকৈ আপুনি চাব পাৰিব।